কাগজে কলমে ইন্দিৰা আৱাসৰ গৃহ দেখুৱাই কৌশলেৰে সৰকাইছে ধন কেৱল এয়াই নহয় বেংকত জাল তথ্যৰ একাউণ্ট খুলি পঞ্চায়ত সভাপতি আৰু সচিবে বহু হিতাধিকাৰীৰ পৰা সৰকাইছে কোটি কোটি টকা বিশ্বনাথত ইন্দিৰা আৱাসৰ নামত কোটি টকীয়া কেলেংকাৰী পঞ্চায়ত সভাপতি সচিবে মিলি লুটিলে হিতাধিকাৰীৰ ধন বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত হাকুমথা উন্নয়ন খণ্ডৰ চেলাইখাটি গাঁও পঞ্চায়তত সংঘটিত হৈছে এই বৃহৎ কেলেংকাৰী দৰিদ্ৰ হিতাধিকাৰীক অন্ধকাৰত ৰাখি পঞ্চায়তৰ সভাপতি এইজন ৰমেশ বে আৰু পঞ্চায়ত সচিব এইজন খগেন বেয়ে দালাল চক্ৰৰে মিলি আত্মসাৎ কৰিলে কোটি কোটি টকা মন কৰক এই দৰিদ্ৰ লোকৰ চুপুৰি কেইটালৈ ইন্দিৰা আৱাস যোজনাৰ অধীনত এই চুপুৰি কেইটাত বাস কৰা দৰিদ্ৰ লোক কেইজনৰ নামত আৱণ্টিত হৈছিল গৃহ 2013-14 আৰু 15 বৰ্ষত ইন্দিৰা আৱাস যোজনাৰ গৃহ এওঁলোকে কাগজে কলমে আৱণ্টন পাইছিল যদিও কাৰ্যক্ষেত্ৰত এইসকলে আজিও নাপালে ঘৰ প্ৰকৃত হিতাধিকাৰীক অন্ধকাৰত ৰাখি পঞ্চায়ত সভাপতি আৰু সচিবে মিলি একোজনকৈ ভুৱা হিতাধিকাৰীৰ নামত সৰকাই আনিলে ইন্দিৰা আৱাস যোজনাৰ ৭৫,০০০ টকা আমি প্ৰেচিডেণ্টক 2-3 মান গৈ পেলাই সুধিলোঁ আমাৰ নামত ঘৰ আহিছে নেকি বুলি আইডি নম্বৰ আহিছে নেকি বুলি নাই অহা পুৰা তোৰতো আৰু এতিয়া আহিলে আমি গম দিম নহয় খবৰ দিম মোৰ নামত মানে বেলেগ এখন কৰি পেলাই টকাটো উলিয়াই পেলাই নিলে এতিয়া আমি পইচাও চৰকাৰৰ পৰা পইচাও পোৱা নাই কোনে কি কৰিছে এইটো নাজানো সকলোৰে একেই অৱস্থা এওঁলোকৰ নামত অহা গৃহৰ ধনো বুটৰস্থ কৰিলে এই দুজন পঞ্চায়ত সভাপতি আৰু সচিবে আমি চেক কৰিব গৈছিলে বেলেগ মানুহে খালে বুলি কৈছে এতিয়া মানে বিচাৰিলে নাপায় কোনে খাইছে এয়া মাত্ৰ কেইটামান উদাহৰণহে প্ৰায় ১০ শতাধিক ইন্দিৰা আৱাস যোজনাৰ গৃহৰ আৱণ্টিত ধন আত্মসাৎ কৰিলে এই দুই ধুৰন্ধৰ সভাপতি আৰু সচিবে মিলি বেংকত জাল তথ্যৰে একাউণ্ট খুলি লুটি নিলে ধন আমাৰ তিনিকোটি বেংক এই কানাড়া বেংক এক্সিছ বেংক তেনেকুৱা ধৰি আমি 4-5টা বেংকৰ গোটেই ভুৱা একাউণ্ট আমি বেনিফিচিয়াৰী অনুদান পাইছোঁ বৰ্তমান 9 গৰাকী একেবাৰে ৰিয়েল বেনিফিচিয়াৰী তেখেতসকলৰ মানে আজিলৈকে 1 টকাও পইচা নাপালে এই বৃহৎ কেলেংকাৰী সম্পৰ্কত বিশ্বনাথৰ উপায়ুক্ত আৰু হাকুমথাৰ বৰ্তমানৰ উন্নয়ন খণ্ড বিষয়াত অভিযোগ দাখিল কৰা হৈছে কিন্তু এই পৰ্যন্ত এই দুজন ধুৰন্ধৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে এতিয়া দাল দৰিদ্ৰৰ গৃহৰ ধন আত্মসাৎ কৰি সভাপতি সচিব আৰু দালাল চক্ৰ বুকু ভিন্দাই ঘূৰি ফুৰিছে মুকলি আকাশৰ তলত কেমেৰা পাৰ্চন শান্তনুৰ সৈতে বিশ্বনাথ চাৰিআলিৰ পৰা হেমন্ত শইকীয়া নিউজ লাইভ